নমস্কাৰ সকলোকে পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ'ত আৰু এতিয়া মই আছোঁ থাৰ্মেলত আৰু এয়া থাৰ্মেলৰ মন্দিৰ হয় থাৰ্মেলৰ মন্দিৰৰ লগত আহিছে আকৌ আজি ভিজিট ব্লগছ তো আজি আহিছোঁ থাৰ্মেলত আৰু আজি অলপ আপোনালোকক থাৰ্মেলৰ পৰিৱেশ দেখাম আৰু এটা মানে এখন চাইকেলৰ ৰিভিউ দিম আৰু আছোঁ এতিয়া থাৰ্মেলত চাওক ইয়াৰ পৰা ভিউটো চাওক গোটেই থাৰ্মেল দেখি থাকে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া আছোঁ আমি থাৰ্মেলত আৰু আজি ব্লগটো থাৰ্মেলৰ পৰা ষ্টাৰ্ট কৰিম তো আজি আকৌ আহিলোঁ বহুত দিনৰ মূৰত আৰু থাৰ্মেল আহিলে কিবা এটা ভাল লাগি যায় মানে আপোনালোকৰ দেখাম আগত গৈ দেখিব কি কাৰণে ভাল লাগে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগত আহিছে ভিজিট ব্লগছ ভিজিট কৰি আজি ভিজিটে ফুল ছেটআপত আহিছে চাওক পূৰা চাইকেল ফুল ড্ৰেছত দুলীয়াজান ক্লাবৰ এই কিবা মেম্বাৰ হয় চাইকেলিং ক্লাব আৰু আপোনাৰ পূৰা ফোন ট্ৰাইপড লগাই মেলি আজি ফুল ব্লগত আজি ভিজিটে ব্লগ বনাবই ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ হ'লা এয়া এটা লগ পালোঁ পাৰ্টনাৰ এজন ভাল লগা কাৰণটো হ'ল এখন চাওক দূৰত এখন পাহাৰ আৰু ইয়াৰ পৰা পূৰা ফুল পিয়'ৰ অক্সিজেন ইয়াত আহিলে ঠাণ্ডা লাগি যায় গা চা আৰু পূৰা পিয়'ৰ ফ্ৰেছ এয়াৰ পাব ইয়াত আহিলে লগৰ এজন লগ পালোঁ তাৰপৰা দেখাই দিছোঁ হ'লা কি কৰিছা তুমি ইয়াত ক'লে কি কৰিছা আৰু নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন আচ্ছা বাকী খবৰ খাতি ভালেই আহোঁগৈ আমি এপাক হা তাৰপিছত আকৌ লগ পাম দেই বাই বাই থাকা তেন্তে অঁ তো এইটো পৰিৱেশ ধুনীয়া পৰিৱেশ কি ধুনীয়া গছ ৰুই দিছে ছাইডত আৰু এখন আগফালে এখন পাহাৰ এখন আপোনালোকে দেখিছেনে নাই দেখা মই নাজানো দেখিব চাগে আপোনালোকে সেই পাহাৰৰ ওচৰলৈ যাব চেষ্টা কৰিম একদম পাহাৰৰ কাষত যাম ওচৰত মন্দিৰ এটা আছে তাতে অকণমান ৰখিম চাহ জেগা তো আজি পিয়'ৰ অক্সিজেন ল'বলৈ আহিছোঁ একদম থাৰ্মেল নামৰূপ তাপবিদ্যুৎ প্ৰকল্প এখন কলনী হয় থাৰ্মেল কলনী একদম পাহাৰৰ কিনাৰত দিশৰ পথ বাইলেন এইবিলাক বনাই দিলে নতুনকৈ আগতে নাছিলে এইবিলাক বাইলেন চব নাম লিখি দিলে থাৰ্মেলত আহিলে পূৰা ঠাণ্ডা বতাহ মাৰে আৰু আজি বতৰ মানে আল্টিমেট বতৰ না ৰ'দ না বৰষুণ পূৰা ডাৱৰীয়া বতৰ এতিয়া বলক পূৰা পাহাৰখন ওচৰৰ পৰা দেখাওঁ বোলো এইফালৰ পৰা যোৱা নাই এইফালৰ পৰা যোৱা এইফালৰ পৰা যাওঁ বোলা নাই এইফালৰ পৰা এপাক মাৰি আহোঁ বোলা তাৰপিছত ঘূৰি আহিম ভিডিঅ'টো বনাম বোলা নাই সেইডোখৰত বনাম সেই নামঘৰটো ওচৰত নেটৱৰ্ক কেলৈ লাগে নেটৱৰ্ক পাবাতো ব'লা মোৰ লগত এপাক দূৰৰ পৰা এপাক মাৰি গৈছোঁ মানে অলপ চাইকেল চলাব মন গৈছে নাই না ৰখিব মন গৈছে হে তেতিয়াহ'লে ব'লা সেইফালে যাওঁ ব'লা তো গাই ভিজিটে বোলে অকণমান ৰখিব মন গৈছে ভাগৰ লাগিছে চাইকেল ৰাইডাৰ দেই ভাগৰ লগা নাই মানে আমাৰ মন গৈছে তাৰ মানে অলপ ৰখি পিনে কিবা এটা কৰে দে মানুহে এইটো কৰিব মন গৈছে তাৰ তো ব'লক ইয়াক বেলেগ এটা ৰাস্তাত যাওঁ ব'লা না তুমি মোৰ লগত ৰেষ্ট লগাওঁ বোলা লগাবা নেকি গাইজ ৰেষ্ট লগাইছে MTV আৰু ৰোড মই গাড়ী ৰেষ্ট কৰিব নাজানো গাইজ বেছি ভালকৈ সেইফালে ঘূৰিবা দেই আৰু এইখন পাহাৰখন পাহাৰৰ ওচৰলৈ যাম এতিয়া বলক দূৰৰ পৰা দেখি থকা পাহাৰখন এতিয়া আপোনালোকক ওচৰৰ পৰা দেখাম আৰু নামৰূপ বুলি ক'লে পাহাৰ নদী এইবিলাকে পাব মানে পাহাৰ এখন আছে আমাৰ নামৰূপৰ
পাহাৰৰ কিনাৰৰ অঞ্চল নামৰূপ আৰু এখন থাৰ্মেল কলনী তাতকৈ পাহাৰৰ কিনাৰত আমাৰ পৰা অলপ দূৰ হয় 2-3 কিলোমিটাৰ হয় এখনটো লাগি আছে মানে এখনে পাহাৰ আৰু এইখনেই নামৰূপ থাৰ্মেল MTB আৰু হেৰিয়ৰ উঠাব পাৰিম তো এইটো মন্দিৰ ব'লা এপাক যাওঁ ল' কৰি লওঁ নেকি হৈ গ'ল তো গাইজ মানে বহুতে কৈ থাকে মানে যে গেৰ লগা চাইকেলত বহুত বেছি পেডেল মাৰিব লাগে কথাটো মানে সেইটো নহয় মই দেখাম এতিয়া মানে কি নৰ্মেল চাইকেল এখন হ'লেতো আপুনি এই ওখটো উঠাওঁতে মানে আপোনাক ভাগৰ লাগি যাব কিন্তু ইয়াত কি হয় মানে পেডেল বেছি মাৰিব লাগে হয় কিন্তু মানে মাখনৰ নিচিনা হয় মানে পেডেলটো পুৰা স্মুথ মানে এনেকৈ পেডেল মাৰিব যেন আপোনাক নেলাগিব যে আপুনি পেডেল মাৰিছে মানে লাহে লাহে মাৰি থাকিব আৰু লাহে লাহে গৈ থাকিব ভাগৰটো কম লাগিব তো আপুনি নৰ্মেল চাইকেলত যি ভাগলা উঠাব নোৱাৰিব পাৰে কিন্তু এইখন চাইকেলত আপুনি গিয়েৰ লগোৱা চাইকেলত এতিয়া মই ধুনীয়াকৈ বিনা কষ্টত মাখনৰ নিচিনা উঠাই আছোঁ পুৰা হাইটত পুৰা প্ৰেক্টিছ হৈ গৈছে গাইছ আজি দেখিছেনে হয় মই বেছি পেডেল মাৰিছোঁ কিন্তু মোৰ চাইকেল গৈ আছে লাহে লাহে কিন্তু এইখন চাইকেলত হ'লে আপুনি আপোনাৰ পেডেল মাৰি ভাগৰি যাব কিন্তু চাইকেল ওপৰত নুঠিব মানে হৈ যাব আৰু নোৱাৰোঁ ভাগৰ লাগি গ'ল ফাটি গ'ল আৰু গাইছক কিমান ওপৰলৈ উঠি আহিলোঁ একদম সেইফালৰ পৰা উঠি 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 এইফালে আমাৰ বিজিত ব্লগছ এখেতৰ এটা ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰিব সকলোৱে মই লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত ছাপোৰ্ট কৰিব আৰু এই বিজিতৰ ফ্ৰেণ্ড যিমান চাই আছে মোকো ছাপোৰ্ট কৰিব পুৰা ভাগৰ লাগি গ'ল পুৰা ফেপনি যাওঁ এতিয়া তললৈ যাওঁ যিমান কষ্টত উঠাইছিলোঁ সিমান আৰামত এতিয়া তললৈ যাওঁ বলক তেন্তে ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ তেনা নাই কি মজা পুৰা পাহাৰৰ কিনাৰত ফ্ৰেছ এয়াৰ চব কিমান তললৈ নামি আহিছিলোঁ উঠি আহিলোঁ পুৰা ঘামি আছোঁ বতাহ লাগিছে বেয়া ভাল লাগিছে আপোনালোকে জনাবচোন ঘামি থকাৰ পিছত যেতিয়া বাইকত গৈ আপুনি বতাহ লাগে তেতিয়া বেছি অলপ ঠাণ্ডা লাগেনে মোৰ কিন্তু বেছি ঠাণ্ডা লাগে আৰু ইয়াৰ পৰা ফুল তাপবিদ্যুৎ প্ৰকল্পৰ নামৰূপৰ ভিউ চাওক কি ধুনীয়া পৰিৱেশ তো আহি ইয়াত ৰখিলোঁ এডোখৰ ধুনীয়া জেগাত এডোখৰ অলপ মানে আমি এতিয়া বৰষুণ দিব আৰম্ভ কৰিছে মানে এতিয়া পাহাৰৰ ওচৰত মানে বৰষুণটো প্ৰায় দিয়ে থাকে এতিয়া চাগে আমাৰ ঘৰৰ ফালে বৰষুণ দিয়াই নাই কিন্তু এইফালে বৰষুণটো দি আছে আৰু আমি সেইকাৰণে বেছি দূৰ যোৱা নাই মন্দিৰটোৰ ওচৰতে ৰখি আছোঁ তো যাতে বৰষুণ দিলে ৰখিবলৈ জেগা নাই ইয়াত তো গৈ পিনে মন্দিৰটোতে সোমাই দিম আৰু এখন বিশেষ চাইকেল হ'ল এইখন চাইকেল মানে লাইট ৱেইট মানে আপোনাৰ মাত্ৰ কিমান এইখনৰ ৱেইট মাত্ৰ 11 কেজি এখন চাইকেলৰ ৱেইট তো আপুনি মানে ক'ৰবাত যদি আপোনাৰ ওখ পাহাৰীয়া জেগাত যায় আপুনি আৰামছে চাইকেলখন দাঙি মানে আৰামছে লৈ যাব পাৰিব মানে একদম লাইট ৱেইট মানে একদম লঘু ৱেইট আৰু চলাইও পুৰা কমফৰ্টেবল আৰু চকাকেইটা চাওক কিমান পাতল চকা মানে লং টুৰ কৰিবলৈ এখন চাইকেল পাৰফেক্ট খালি এখন চাইকেল এখন হৈ গ'ল আপোনালোকৰ MTB আৰু এখন হয় আপোনাৰ ৰোড বাইক ৰোড কয় ন এখনক বিজিত এখন ৰোড আৰু এখন হৈ গ'ল MTB তো মানে এখন মানে অফ ৰোডৰ কাৰণে কোনখন বেছি ভাল মানে MTB তো আপোনালোকে মাউণ্টেইন বাইকছ মানে তো অফ ৰোডত পাহাৰীয়া ৰাস্তাত কিন্তু এখন পাৰফেক্ট হয় কিন্তু এইখন চলাবলৈ আপোনালোকৰ ভাল ৰাস্তা লাগিব বেয়া ৰাস্তাত এখন চলাব নোৱাৰি কেলৈ ইয়াৰ চকাকেইটা বহুত পাতল চাইজৰ
কিন্তু লং ট্ৰিপত যাবলৈ এখন পাৰফেক্ট ভাল ৰাস্তা, কিন্তু পাহাৰীয়া ৰাস্তা বেয়া ৰাস্তা চলাবলৈ এখন পাৰফেক্ট। তো দুইখনৰ একো কম্পেয়াৰ নাই, দুইখন নিজৰ নিজৰ জেগাত পাৰফেক্ট চাইকেল। তো আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। আৰু তোমাৰ এইখনৰ দাম কিমান? এইখনৰ 24,000। হাঁ, মই অনলাইন অৰ্ডাৰ দিছিলোঁ, শ্বিপিং চাৰ্জ বোলে 25,000 হ'ল। তো এইখনৰ দাম হৈ গ'ল আপোনালোকৰ 25,000 আৰু এইখনৰ দাম আপোনাৰ 18 পৰিছে। তো আজিকালি যিহেতু তেলৰ দাম যিহে বাঢ়িছে, তো সকলোৱে চাইকেল চলাব আৰম্ভ কৰিছে আৰু চাইকেল চলোৱাটো স্বাস্থ্যৰ পক্ষে ভালো। আৰু ইয়াৰ পাম্পটো চাওক, লগত পাম্প চাম্প মানে লাগি থাকে একেলগত, পাম্প দিব পাৰিব। লগত দিছে নেকি পাম্পটো? এক্সট্ৰা। আচ্ছা, এইটো পাম্প। আৰু কিনাৰত ধুনীয়া পৰিৱেশৰ মাজত এখন পিছফালে মোৰ গোটেইখন পাটকাই পাহাৰ, এখন গোটেই পাহাৰ মানে এইটো চাইড গোটেই পাহাৰ আৰু পূৰা ফ্ৰেছ অক্সিজেন। ফ্ৰেছ মানে অক্সিজেনটো অসমীয়াত কি কয়? অক্সিজেনটো অসমীয়াত কি কয় মই পাহৰি গৈছোঁ। তো অক্সিজেনে কৈ চাগে, নাজানো। অক্সিজেনটো অসমীয়াত কি কয় বিজিত? নাজানে, বিজিতো নাজানে, সেইকাৰণে মন দিয়া নাই। তো এইটোৱে ধুনীয়া পৰিৱেশ। এইটো চাইডে হৈ গ'ল কলনী, এইটো চাইডে কলনী, গোটেই নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ কলনী, আৰু এইটো চাইড হৈ গ'ল গোটেই পাটকাই পাহাৰ। মানে ইমান ধুনীয়া পৰিৱেশ, মানে আপোনালোকক দেখাইছোঁ বেক কেমেৰা। ধুনীয়া পৰিৱেশ। এইটো চাইডে হৈ গ'ল আপোনাৰ নামৰূপ থাৰ্মেল তাপবিদ্যুৎ প্ৰকল্পৰ কলনী, এইখিনি গোটেইখিনি কলনী। আৰু এইটো হ'ল ৰাস্তা, এইটো ৰাস্তা, আৰু এই ৰাস্তা এইটো চাইড হৈ গ'ল পাটকাই পাহাৰ। তো ভাবক, ৰাতিপুৱা শুই উঠি এই কোৱাৰ্টাৰ মানুহখিনিয়ে যেতিয়া পাহাৰখন দেখে, বা ডাৱৰীয়া বতৰত বা বৰষুণ দি থাকিলে বা ঠাণ্ডা দিনত কুঁৱলী পৰি থাকিলে, এই পাহাৰখন চাগে কিমান দেখি ভাল লাগে। ৰাতিপুৱা শুই উঠি চাগে মন চন ফ্ৰেছ লাগি যায়। কিন্তু হাতী চাতী ওলাই চাগে, সেইটো বাৰু ছেকেণ্ডেৰী কথা, কিন্তু ভাল কিছু লাগে মানে। আৰু চাইকেলখন মানে ইমানে লঘু হোৱা কাৰণটো হ'ল মানে ইয়াৰ ফ্ৰেমটো, বডিটো গোটেই এলুমিনিয়াম ফ্ৰেম, মানে ফুল্লি এলুমিনিয়াম। ষ্টিলৰ হ'লে অলপ গধু হয়, তো ফুল্লি এলুমিনিয়াম হয়। আৰু এইখনো এলুমিনিয়ামে হয়, এখন খালি অলপ বেছি গধু, এখন 16-17 মান হ'ব, কিন্তু এখন মানে বেছি লঘু। আৰু এই দুইখন চাইকেলে মানে আপোনাৰ বডি লাইফ টাইম ৱাৰেণ্টি আছে, মানে চলাওঁতে যদি কিবা ক্ৰেক হয় তো আপোনাক লাইফ টাইম আকৌ কোম্পানীয়ে দিব নতুনকৈ আকৌ এখন। তো সেইটো এডভান্টেজ, আৰু ফুল্লি এলুমিনিয়াম, সেইকাৰণে ইয়াৰ ৱেইটটো কম হয় দুইখনৰে। আপোনালোকৰ পিছফালেও গেৰ আছে MTB-খনত, আৰু আপোনালোকৰ আগফালেও মানে এই গেৰ আছে। আৰু কিন্তু আপোনাৰ এইখনত হৈ গ'ল, ৰোডখনত এখনত পিছফালে অকল গেৰ আছে, আগফালে ছিংগুল। পিনাট, আকৌ এবাৰ পিনাট খাই লওঁ আজি থাৰ্মেলত। পূৰা ধুনীয়া বতাহ দি আছে চাওক, পূৰা বতাহ ধুনীয়া, মজা বতাহ। যিমান ধুনীয়া বতাহ দি আছে, ভাল লাগিছে। আৰু বৰষুণটো নিদিয়ে বুলি গম পালোঁ, তেন্তে আমি ইয়াৰ পৰা যাওঁগৈ, ঘৰলৈ যাওঁ। ইমানেই আছিল সৰু এটা ব্লগ আজি দেখাব চেষ্টা কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ, ভাল এটা ভিডিঅ' লৈ আহিব চেষ্টা কৰিম। যদি আপুনি নতুন হয় চেনেলত ছাবস্ক্ৰাইবটো কৰিব, যি আছে সকলো কৰি দিব। আমি বিদায় দিওঁ আজিলৈ। বিজিত বাই বাই দি দিয়ে সকলোকে। বাই বাই সকলোকে। বাই বাই। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। বিজিতৰ মানে এটা ইউটিউব চেনেল আছে, বিজিত ব্লগছ। এইটো একদম আপোনালোকে নাপাহৰিব। মই আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে, নতুন চেনেল, তো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আজিলৈ ইমানেই, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।